নমস্কাৰ বন্ধু-বান্ধৱীসকল। অসমৰ সাংস্কৃতিক জগতত পুনৰ আহি পৰিছে এটা অতি দুখবৰ। হয় বন্ধু-বান্ধৱীসকল, এই খবৰটোৱে সকলোকে কন্দুৱাইছে। এটাৰ পাছত আন এটা দুখবৰ আহি পৰিছে অসমৰ সাংস্কৃতিক জগতত। আৰু এজন শিল্পীয়ে আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। কণ্ঠশিল্পী অমৰ কিৰণৰ দেহাৱসান। সকলোকে কন্দুৱাই গুচি গ'ল কণ্ঠশিল্পীজন। জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, লেখক অমৰ কিৰণ আৰু নাই। শোকত ভাগি পৰিছে শিল্পী সমাজ। অমৰ কিৰণদেৱৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।